আজি আমি আপোনালোকক চিমেণ্টৰ ফ্লাইছ ইটা কেনেদৰে বনোৱা হয় তাক দেখুৱাম সহজ পদ্ধতিত আৰু কম মূল্যতে এই ইটাবিধ তৈয়াৰ কৰিব পাৰি আৰু লাভৰ যথেষ্ট অংশ ইয়াত পোৱা যায়। প্ৰথমে ইয়াত বালি মিক্স কৰা হয়, বালি আৰু শিলৰ যি ডাষ্ট ইয়াত মিক্স কৰা হয়, লগতে চিমেণ্ট মিক্স কৰি প্ৰস্তুত কৰা হয় এই চিমেণ্টৰ ইটা। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এনেদৰে এই চিমেণ্ট, বালি আৰু শিলৰ ডাষ্ট, কেঁচাৰৰ ডাষ্ট যিটো শিলগুড়িৰ যিটো মানে ধূলা বুলি কয় সেইটো মিক্স কৰি ইয়াত প্ৰস্তুত কৰা হয়। এনেদৰে ইয়াত চিমেণ্টৰ সৈতে মিক্স কৰা হয়। তো এওঁলোকে সুন্দৰভাৱে ইয়াত মিক্স কৰি আছে আৰু কিছু সময়ৰ পিছতে যি বালি চিমেণ্টৰ যি ইটা ইয়াত প্ৰস্তুত কৰিব তেওঁলোকে, পানী মিক্স দিলে তেওঁলোকে। তো এনেদৰে তেওঁলোকে মিক্সিং কৰি আছে, সম্পূৰ্ণৰূপে মিক্সিং কৰি তেওঁলোকে ইটা প্ৰস্তুত কৰিব। আৰু এয়া চাওক, তেওঁলোকে চিমেণ্টৰ ইটা উলিয়ালে, এনেদৰে ভাইব্ৰেশ্যন দি উলিয়াইছে আৰু একেলগে ইয়াত 4টাকৈ ইটা তেওঁলোকে উলিয়ালে আৰু ইয়াত কাঠৰ টুকুৰাৰ ভিতৰত ভৰাই দিয়ে তেওঁলোকে। এনেদৰে তেওঁলোকে ইতিমধ্যে ঘৰতে প্ৰস্তুত কৰি আছে ইটা। তো এই যি ইটা ইয়াত কমেও 6 টকামান খৰচা হয়। তো মোটামুটি ইয়াত লাভ হয় 3-4 টকা। তো লাভৰ মোটামুটি অংশটো ভালেই বুলি ক'ব লাগিব। ইয়াত তেওঁলোকে সুন্দৰভাৱে প্ৰস্তুত কৰি আছে ইটা। একবাৰত 4টাকৈ ইটা তেওঁলোকে প্ৰস্তুত কৰে। তো ইতিমধ্যে গাঁওবিলাকত এনেধৰণৰ, যিহেতু আজিকালি প্ৰদূষণমুক্তভাৱে সকলোতে প্ৰদূষণৰ যি প্ৰভাৱ তাৰ পৰা মুক্ত কৰাৰ বাবে চৰকাৰ প্ৰশাসনেও এনেধৰণৰ ইটা, যি ধৰি লওক চৰকাৰী কামতে হওক, সকলোতে এই ইটাৰ ব্যৱহাৰ ইতিমধ্যে কৰা হৈছে। তো এই সুন্দৰকৈ 4টাকৈ ইটা ওলাই আহিল। তো এনেদৰে সকলোৱে এই ব্যৱসায়টো কৰি লাভান্বিত হ'ব পাৰে। আৰু আমাৰ এই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অন্ততঃ ছাবস্ক্ৰাইব যদি কৰি দিয়ে তেতিয়াহ'লে নথৈ আনন্দিত হ'ম। চাওক, এনেদৰে তেওঁলোকে প্ৰস্তুত কৰি আছে চিমেণ্টৰ ইটা, যাক কোৱা হয় বগা ইটা। তেওঁলোকে ইয়াত 8.5 টকাকৈ বিক্ৰী কৰি আছে, কম মূল্যত। যিহেতু ৰঙা ইটা এটাত 15-ৰ পৰা 13 টকা, 13-ৰ পৰা 15 টকাত তেওঁলোকে বিক্ৰী কৰে আৰু খৰচাও হয়। গতিকে গাঁৱতে এই ইটা পালে কম মূল্যত সকলো ৰাইজৰো সুবিধা হয়। গতিকে ধন্যবাদ। আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।